चतुराई से उतनी गति पाकिस्तान का कुट्टा रही चिम्पांजी এটা নটাৰ পৰা ক্লাছ আছে আৰু 5 মিনিট আছে আমি আপোনালোক কলেজৰ পৰিৱেশটো দেখাও অলপ বলক গাইস আমি আহিবলো এতিয়া আপোনাৰ হেনি হেৰি বুলি কয় কদম তল কাৰণ যিটো গৰম দিছি গাইস আজি মই আকলা বেলাগা আছে হেন্তি আপোনাৰ হেৰি গিলা ঘৰে গিলে কাৰণ মোৰ লগৰটো যাবাং ওয়েলকাম টু মাই ইউটিউব চ্যানেল দেখা সাংৰ আড্ডা বলা ভিডিও আৰম্ভ কৰো আৰু আজি 8-10 দিন মান হল কলেজ যাৱাই নাই আজি কলেজতে অলপ ভাগ বনা বুলি ভাবিছো বলক আমি যাই গাইস আজি মই আকলা বেলাগা আছে হেন্তি আপোনাৰ হেৰি গিলা ঘৰে গিলে কাৰণ মোৰ লগৰটো জয় বাংলা আছে সি বেনৰে আট ঘৰে এটা আছে সি আট ঘৰে গিলে আবো তাকে গলি যাই থাকো না কি কয় গাইস আমি ফাইনালি কলেজ আহি পালো এটা ছাত্র না আমি তিনটে আছো গাইস এই সাক কাওই নাই এই তিনটা মই তিনটা রাখ এটা কাওই নাই দেখ গাইস জিরো দিছি কে আবু এই রোড মই আনা 10 দিন এটা 9টাৰ পৰা ক্লাছ আছে আৰু 5 মিনিট আছে আমি আপোনালোক কলেজৰ পৰিৱেশটো দেখাও অলপ বলক গাইস সামিনটো আহি গেল সামিনটো খাই আমি ডাইরেক্ট আর ঘৰত যাও আর ক্লাস নকৰো তাক গাইস খঠাৰে ৰাস্তাটো হৈ আছে আৰু অলপ বাকি আছে এইছা এফলে ইলে হইছি প্ৰায় গাইস আমি আহিবলো এতিয়া আপোনাৰ হেনি হেৰি বুলি কয় কদম তল কাৰণ যিটো গৰম দিছি নৰা কালে থাকিল মাৰবা এটা অলপ ৰস্তা সুদাক লালে যাৰ কি দিনটো আগৰ আছে মই আহিবলো 3 দিলা গাছ তল আপোনালোক খানে ঠান দেখাইছিলো কাৰণ আজি পথাৰ ৰাস্তা দি হেলু কেনে লাগে ও গাইস বিৰাট কষ্ট হৈছে জি যাই থাকো রাস্তাতে লাইলে ঘৰত গেলি আৰু গাইস আজি আমাৰ ৰিংকুৰ বাৰ্থডে আছে বিশেষ নাই এই পাপৰখনে এমসি আৰু আমাৰ এহান পায় বাবুল দাবা পুৰা লাগি আছে এই ভিডিও দেখছি না এই ফকাইটাত এই তো চকুত কুনি শিখৰ কিনে কুনি সব কিনে হেগলা বেছি থাকে আৰু গাইস কালি তো আপনার পাকিস্তানের খেলাখান নহলে 24 ওভার ইন্ডিয়া ব্যাট ধরি কেন নধরলাকে আজি খেলাখান হবো আই চাম আজি পাকিস্তান গেল গাইস
गाइस आज पाकिस्तान शेष आज गाइस को चतुराई से उतनी गति 70 बॉल 50 ऐसा खेलते कि जो पाकिस्तान आज कुट्टा रसी चिंपांजी आज इंडिया जिकुना নাই चिंपांजी फाइनली पाकिस्तान हारिला तापोची অলপ মনটো শান্তি লাগছি কেনে লাগছি পাকিস্তান ইন্ডিয়ালৈ টক্কৰ দিবা বাপ বাপ হটাই ভিডিঅ' চাই চাই যদি কোনোবা চাই ভাল ভাল লাইক কমেন্ট শেয়াৰ কৰি সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম।